হাই বন্ধু-বান্ধৱীসকল, আজি আমি যাই আছোঁ ধুনীয়া জেগা এটাত। আপোনালোকক দেখাৰ কাৰণে চেষ্টা কৰিম যিমানখিনি পাৰোঁ। হয়তো প্লেচটো পোৱাৰ পিছত আপোনালোকে গম পাব কি জেগা। খুবেই পৰিচিত জেগা এটা, ধুনীয়া জেগা। এইফালে উত্তৰ গুৱাহাটীৰ ফালে চাই ভাল পাব। কিমানখিনি পাৰোঁ দেখাবৰ কাৰণে চেষ্টা কৰিম। যাই থাকোঁ বলক। कृष्ण गोविंद हरे मुरारे, हे नाथ नारायण वासुदेवा। श्री कृष्ण गोविंद हरे मुरारे, हे नाथ। এইটোৱে উত্তৰ গুৱাহাটীত থকা আপোনাৰ এইটো হৰে কৃষ্ণ মন্দিৰ। খুবেই সুন্দৰ আধ্যাত্মিক ভাৱেৰে আৱৰি থকা এটা মন্দিৰ। আপোনালোকক দেখাবলৈ অলপ যিমানখিনি যি পাৰোঁ দেখাব চেষ্টা কৰিছোঁ। বৰ সুন্দৰ পৰিৱেশ, ধুনীয়া নৃত্যদা আছে, এইফালে কুলদ্বীপ আছে। বহুত দিনেই ভাবি আছিলোঁ আহিমকৈ আহিব পৰা নাছিলোঁ, বিশেষ অসুবিধাৰ কাৰণে। কৰ্মব্যস্ততা, অসুবিধা, আহিব পৰা নাছিলোঁ। আজি অলপ সময় পাই আহিলোঁ। নিজৰ লগতে আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ। খুব সুন্দৰ এটা মন্দিৰ, আপোনালোকে আহক, চাওক। ভক্তিভাৱেৰে আৱৰি আছে হৰে কৃষ্ণ মন্দিৰ, উত্তৰ গুৱাহাটীত হয়। আহক, সকলোৱে চাই ভাল পাব। শ্ৰী জগন্নাথ জয় শ্ৰী प्रभु বন্ধু-বান্ধৱীসকল, সঁচাই ইমান ধুনীয়া ঠাই, ইমান ধুনীয়া, মানে ক'বলৈ ভাষা বিচাৰি পোৱা নাই। সঁচাই ভাল লাগে আহি। যদিনো ভাবিছিলোঁ সোনকালে ইয়াৰ পৰা গুচি যাম, কাৰণ বৰভাগৰ পৰা আহিছোঁ, অলপ সময় লাগে। কিন্তু আহি ইমানেই ভাল লাগিল, যাবলৈ মন যোৱা নাই। এতিয়াও ৰখি আছোঁ। এইফালে আপোনাৰ দেখা পাই আছে যি নাম প্ৰসংগ চলি আছে। নাম প্ৰসংগৰ মাজতে বহি আছিলোঁ। যদিনো ভিডিঅ' কৰিব ভাল নালাগে, কিন্তু বাহিৰত আহি আপোনালোকক ক'লোঁ যে এতিয়া যাম। প্ৰায় ইয়াতে আপোনাৰ 6টা বাজে, যাই থাকিম ঘৰলৈ। যাবৰ খুবেই মন যোৱা নাই, পিছলৈ আহিবৰ কাৰণে আৰু চেষ্টা কৰিম। আজিলৈ ইমানে, যাই থাকোঁ। এই ভিডিঅ'টো চাই লওক, ভাল লাগিলে। প্ৰথম ভ্লগ, যদি কিবা ভুল হৈছে ক্ষমা কৰিব, দেখাই দিব। আৰু আপোনালোকে চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।